নমস্কাৰ। আজি মই এইখিনি বিশেষ কথা ক'বলৈ আহিছোঁ। এই কথাখিনি হৈছে কিছু এচাম ধনী মানুহৰ মাজত আমাৰ কিছু সৰু মানুহৰ কথা। এই কথাখিনি আপোনালোকে মন দি শুনিব আৰু কথাখিনি যদি ভাল পায় মোক আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। তেনেহ'লে এই কথাখিনি শুনক। আজিৰ সময়ত কিছু এচাম ধনী মানুহ আছে। সেই ধনী মানুহবোৰ দামী দামী বস্তু খায়, দামী দামী বস্তু পিন্ধে, ব্ৰেণ্ডেড কাপোৰ পিন্ধিব, ব্ৰেণ্ডেড খাদ্য খাব, দামী দামী ৰেষ্টুৰেণ্টত যাব, 5 ষ্টাৰ, 7 ষ্টাৰ হোটেলত গৈ হলিডে অকেজন মনায়। ভাল, সিহঁতৰ টকা আছে, সিহঁতি মনাওক। আমাৰ তাত ক'বলৈ একো আপত্তি নাই। কিন্তু সেই এচাম কিছুমান ধনী মানুহ কিছুমান সৰু মানুহক মানুহ হিচাপে গণ্য নকৰে আৰু সিহঁতক সদায় সৰু বুলি তলতে ৰাখিব বিচাৰে। সেই এচাম মানুহক এইটো কাৰণে মই কথাখিনি ক'বলৈ আহিছোঁ আজি। এই কথাখিনিৰ দ্বাৰা এটা মেছেজ সকলো মানুহে পাওক। তেনেহ'লে শুনক। কিছুমান ডাঙৰ ডাঙৰ ধনী মানুহ আছে, কেতিয়াবা ধৰক চব্জি কিনিবলৈ মাৰ্কেটলৈ ওলাই যায়। চব্জি মাৰ্কেটত ডাঙৰ মানুহবোৰ বহি নাথাকে চব্জি বেচিবলৈ। আমাৰ গাঁৱৰ ভিতৰে মানুহ ওলাই যায়, নিজৰ ঘৰতে নিজৰ বাৰীতে খেতি কৰি সেই চব্জিবোৰ চপাই মেলি বজাৰলৈ লৈ যায় আৰু সিহঁতে দুটকা উপাৰ্জন কৰি ঘৰখন চলায়। সিহঁতে বেংক বেলেঞ্চ জমা কৰিবলৈ চব্জি বিকা নাই, সিহঁতৰ নিজৰ ঘৰখন চলাবলৈহে চব্জি বিকিবলৈ যায়। কিন্তু তাৰ মাজত সেই এচাম ধনী মানুহে যেতিয়া বজাৰখনত ওলাই যায়, চব্জি আনিবলৈ যোৱা মোনাখনো সিহঁতৰ ব্ৰেণ্ডেড থাকে আৰু মূৰৰ ওপৰৰ পৰা ভৰিৰ তললৈকে ব্ৰেণ্ডেড পিন্ধি যায়। কিন্তু এই ব্ৰেণ্ডেডবোৰ পিন্ধি যায়, কিন্তু সিহঁতৰ মনটো কেতিয়াও ব্ৰেণ্ডেড হ'ব নোৱাৰে, সেই এচাম ধনী মানুহ। কাৰণ এইটো কাৰণে কৈছোঁ, চাওক আজি কোনোবা এজন ল'ৰাই যদি টুকটুক চলাই আছে, সাধাৰণ ঘৰৰ ল'ৰা এটাই টুকটুক চলাব। ধনী ঘৰৰ ল'ৰা এটাই কেতিয়া টুকটুক চলাব নাযায় আৰু সাধাৰণ ঘৰৰ মানুহেহে চব্জি বিকিবলৈ যাব। যেতিয়া সিহঁতৰ ওচৰত সেই এচাম ধনী মানুহ যায়, ধৰক চব্জি কিনিবলৈ যায়, তেতিয়া সিহঁতে কিন্তু দামী দামী শ্বপিং মলত, দামী দামী ৰেষ্টুৰেণ্টত বাৰ্গেনিং নকৰে। আজি যদি খাদ্য খোৱা ডিছটোৰ দামেই হৈছে 10,000 টকা, 5,000 টকা, 3,000 টকা, সেইবোৰত সিহঁতি বাৰ্গেনিং নকৰে। কাৰণ সিহঁতৰ সন্মানৰ কথা আছে, সিহঁতৰ নিজৰ ইজ্জত যাবগৈ নহ'লে। সেইবাবে দামী সোমাই আৰু তাৰপিছতে দামী দামী ব্ৰেণ্ডেড কাপোৰ কিনিবলৈ যেতিয়া যায়, যদি জিন্স পেণ্টটোৰ দামে 10,000, সিহঁতে 10,000 দিয়ে কিনিব, তাত ফিক্স ৰেট থাকে। কিন্তু সেই সাধাৰণ দুখীয়া মানুহ যোনকেইটাই চব্জি বিক্ৰী কৰি আছে, টুকটুক চলাই ঘৰ চলাই আছে, সিহঁতক আপোনালোকে কি কৰে? সিহঁতৰ লগত আপোনালোকে 10 টকা 20 টকালৈ বাৰ্গেনিং কৰে। সেই চাম ধনী মানুহৰ লাজ লাগিব লাগে। এইবাবে মই এইখিনি কথা কৈছোঁ, কাৰণ আপোনালোকৰ এচাম ধনী মানুহৰ মগজত টকাৰহে ভাণ্ডাৰ আছে, জ্ঞানৰ ভাণ্ডাৰ নাই। সেয়েহে আপোনালোকে অলপ চকু খোলক, ব্ৰেইনটো খোলক, অলপ মগজত ভৰাওক। আৰু এইখিনি কথা এইখিনিয়ে ক'বলৈ ওলাইছোঁ শেষ কথা। আজিৰ সময়ত যে যিমান ধনী মানুহে সেই দুখীয়া মানুহৰ ওচৰত চব্জি কিনিবলৈ যায়, বাইদেউ কিমান? ফুলকবিয়ে দাম শুনিলে, বাইদেউ ফুলকবি কিমান? দাদা 40 টকা কেজি, দাদা 50 টকা কেজি। হে, ইমান নল'বা, 10 টকা কমোৱা, 30 টকা লোৱা, 50 টকা হয় যদি 40 টকা লোৱা। সেইবোৰ কথা কৈয়ে মনবোৰ দুখীয়া মানুহৰ সৰুৱে কৰি পেলাইছে। আপোনালোকে যে ইমান ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত গৈ দামী দামী ব্ৰেণ্ডেড কাপোৰ কিনিবও যায় শ্বপিং মলত, তাত আপোনালোকে বাৰ্গেনিং নকৰে, কিন্তু সেই সাধাৰণ দুখীয়া মানুহজনৰ লগত বাৰ্গেনিং কৰিবলৈ আপোনাৰ অলপো দুখ নালাগে, অলপো লাজ নালাগে। সেয়েহে এইখিনি কথা আপোনালোকে ভালকে বুজি ল'ব লাগে। আৰু এইখিনি কথা আছে, সেই কথাখিনি হৈছে, চাওক আপোনালোকে ধনী মানুহ হয়, ঠিক আছে। সেই এচাম ধনী মানুহেহে, চব ধনী মানুহে এনেকুৱা ব্যৱহাৰ নকৰে। কিছু এচাম সেই ধনী মানুহৰ কথাই কৈ আছোঁ মই। সেই ধনী মানুহখিনিয়ে কি কৰে, যদি আজি সিহঁতৰ ঘৰত কাম কৰিবলৈ যায়, ববচি কাম কৰে, ভাত বনায়, বাচন ধুৱে, ঘৰ ঝাৰু মাৰে, সেই মানুহবোৰকো সিহঁতে বহুত কম এটা মজুৰি দি চলাই থাকে। সেই মজুৰিটোত সিহঁতৰ ঘৰখন অকল যদি পেটে ভাতে বুলি কয়, খুব বেছি 2 সপ্তাহ চলিব পাৰে। আৰু যোনজনে কাম কৰি আছে, পইচাটো যে দিয়ে সেই ধনী মানুহ ঘৰে মাহত দৰমহাটো 5,000, 6,000, 7,000, অকল সেই মানুহজনৰহে পইচাটো দিয়ে, তাৰ ফেমিলিটোৰ কথা অলপো নেভাবে আপোনালোকে। আৰু সেয়েহে যোনবোৰ খেতি কৰা মানুহ, সেই খেতি কৰা মানুহবোৰৰ খেতি কৰি আছে কাৰণেহে আপোনালোকে ভোকত মৰা নাই।
যোনদিনাখন দুখীয়া মানুহে খেতি কৰিব আৰু নিজকে খাবলৈ জমা কৰি ৰাখিব, তেতিয়া আপোনালোকৰ খাদ্যৰ অভাৱত, খাদ্যৰ নাটনিত আপোনালোকেহে ভোকত মৰিব। সেই দুখীয়াখিনিয়ে নমৰে। সিহঁতে লাজো নকৰে। সিহঁতি নিজৰ খেতিৰ মাটিত কষ্ট কৰি ধান, চাউল ৰুই, পাচলি ৰুই ধুনীয়াকে খাব পাৰিব। কিন্তু আপোনালোকে নোৱাৰিব নহয়। আপোনালোকৰ লাজ আছে, আপোনালোকৰ সন্মানৰ কথা আছে। সেয়েহে আজি মই এই কথাখিনি ইমানতে শেষ কৰিব বিচাৰিছোঁ। আপোনালোক এচাম ধনী মানুহক কৈছোঁ, সৰু মানুহ বুলি কেতিয়াও অৱমান্য, কেতিয়াও ঘৃণা নকৰিব আৰু কেতিয়াও তলত ৰাখিব নিবিচাৰিব। কাৰণ মূৰৰ ওপৰৰ বৰগছ পূজাত প্ৰয়োজন নহয়, ভৰিত গছকা দুবৰিহে পূজাত প্ৰয়োজন হয়।